নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ' মাজলৈ আপোনালোকক পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ কঁঠাল আৰু ব্ৰইলাৰ মাংসৰ ৰেচিপি। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। কঁঠালখিনি এটা সাইজত কাটি ল'লোঁ আৰু এইখিনি বইল কৰিব লাগিব আৰু এটা চচপেন পাতি ল'লোঁ আৰু পানী অলপ দি লৈছোঁ। এইখিনি অকমান সময় বইল কৰি ল'ম আৰু বইল কৰি ল'লে তেতিয়া সোনকালে সিজিব। এতিয়া ইয়াৰ লগত অলপ নিমখ দি লৈছোঁ, তেতিয়া মানে সোনকালে সিজি যাব কঁঠালখিনি। আনফালে ব্ৰইলাৰখিনিও বইল কৰি লৈছোঁ আৰু এইখিনি বইল হোৱালৈকে আমাৰ আদা ৰচুনখিনি আমি যোগাৰ কৰি ল'ব লাগিব আৰু এইখিনি মই যোগাৰ কৰি লৈছোঁ আৰু এটা জোখত মই এইখিনি লৈ লৈছোঁ আৰু এইখিনি এটা মই ধুনীয়াকৈ পেষ্ট বনাই ল'ম। আৰু আনফালে আমাৰ কঁঠাল আৰু ব্ৰইলাৰখিনিও বইল কৰা হৈ গ'ল। এতিয়া বনাবলৈ আৰম্ভ কৰোঁ আৰু এটা কেৰাহীত তেল অলপ দি লৈছোঁ আৰু লগতে দুটা শুকান জলকীয়া, তেজপাত আৰু ধনিয়া গুটি কেইটামান দি লৈছোঁ আৰু এইখিনি এতিয়া তেলতে দি লৈছোঁ। আপোনালোকে কঁঠালৰ ৰেচিপি এনেকৈ বনাই খাই চাবচোন, খাবলৈ সঁচাকৈ বহুত টেষ্টি হয়, খাবলৈ বহুত বেছি ভাল লাগে আৰু মোৰ একদম ফেভৰেট হয় কঁঠালৰ মুচিটো। আৰু ব্ৰইলাৰ মাংসৰ লগত খাবলৈও এনেকৈ বহুত বেছি ভাল হয় আৰু আপোনালোকে ব্ৰইলাৰ মাংস নিদিয়াকৈও আমি এনেকৈ বনাই খাই চাবচোন। আৰু যিহেতু এতিয়া কঁঠালৰ ছিজন হয় আৰু এয়া মই ব্ৰইলাৰখিনিয়ে দি ল'লোঁ ইয়াৰ লগত আৰু অকণমান সময় এনেকৈ মই লৰাই থাকিম। এইখিনি লৰাই থাকিব লাগিব অলপ সময় আৰু লগতে বইল কৰা কঁঠালখিনি দি লৈছোঁ। আকৌ এইখিনি অলপ সময় লৰাই থাকিব লাগিব। আপোনালোকলৈ এটা অনুৰোধ জনাইছোঁ, যদি মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই ভাল পাইছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। আৰু সোৱাদ অনুসৰি এতিয়া মই নিমখ আৰু হালধি অলপ দি লৈছোঁ। এইখিনি আকৌ অকণমান সময় লৰাই থাকিম আৰু এতিয়া সোৱাদ অনুসৰি কম পৰিমাণৰ অলপ মছলা দি লৈছোঁ। এয়া ৰেড চিলি পাউডাৰ আৰু গৰম মছলা এইখিনি দি লৈছোঁ আৰু মছলা দিলে অকণমান খাবলৈও ভাল লাগে, অকণমান সোৱাদ হয়। এয়া মই কম পৰিমাণে অলপ মছলা দি লৈছোঁ। আমাৰ ইয়াৰ ৰেডি হৈছেগৈ আৰু কঁঠাল আৰু ব্ৰইলাৰ ৰেচিপি। ইয়াত চাওক কিমান ধুনীয়া কালাৰ হৈ গৈছে আৰু ইয়াত অকণমান পানী দিম, অলপ মানে গ্ৰেভি টাইপৰ বনাম। এয়া অকণমান পানী দি লৈছোঁ আৰু এতিয়া ঢাক মাৰি থৈ দিম অকণমান সময় সিজিবৰ কাৰণে। আৰু কঁঠালখিনি যিহেতু বইল কৰি লোৱা হৈছে বেছি সময়ো নালাগে। ইয়াক ঢাক মাৰি লৈছোঁ আৰু চাওঁচোন বাৰু সিজা হৈছে নে নাই হোৱা। এয়া আমাৰ ৰেডি হৈছেগৈ আৰু একদম দেখিয়ে খাওঁ খাওঁ লাগিছে। এয়া আমাৰ ৰেডি হৈ গ'ল আৰু আমিও খাই লওঁ ভাতটো আৰু আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ আজিলৈ আৰু আকৌ আহিম এটা নতুন ভিডিঅ' মাজলৈ পুনৰ। আজিলৈ আহিছোঁ, বাই বাই।